মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি বহু বছৰ ধৰি বা কেইবছৰমান ধৰি একেলেঠাৰিয়ে দেখিবলৈ পাইছোঁ যে আমাৰ দ্ৰুত পাঠৰ কুৱেশ্যন আহে। তোমালোকৰ দ্ৰুত পাঠৰ সন্নিৱিষ্ট যিকোনো জনগোষ্ঠীয়ে পালন কৰা দুটা উৎসৱৰ বিষয়ে লিখা। এতিয়া আমি ইয়াত আমি এইটো লিখিব পাৰোঁ নেপালীসকলৰ উৎসৱ পাৰ্বণ। ঠিক আছে, এইটো ভালদৰে চাবা। গোৰ্খা জনগোষ্ঠীৰ লোকসকলে গোটেই বছৰজুৰি বিভিন্ন উৎসৱ পাৰ্বণ পালন কৰে। আমি যেনেকৈ প্ৰতিটো সম্প্ৰদায়ৰ লোকে বেলেগ বেলেগ ধৰণৰ উৎসৱ উদযাপন কৰে, ঠিক সেইধৰণে গোৰ্খা জনগোষ্ঠীৰ লোকসকলেও গোটেই বছৰজুৰি গোটেই বছৰটোত বিভিন্ন উৎসৱ পাৰ্বণ বেলেগ বেলেগ ধৰণৰ উৎসৱ পাৰ্বণ পালন কৰে। মহিলাসকলে পালন কৰা তীজ, এইটো কোনে পালন কৰে? মহিলাবিলাকে। তীজ পাৰিবাৰিক সম্বন্ধ নিকপ কপীয়া কৰা উৎসৱ বৰা দখৈ আৰু ভাতৃভগ্নী প্ৰেমৰ উৎসৱ তিহাৰ এই উৎসৱবোৰৰ অন্যতম। কি কৈছে? এই উৎসৱবোৰৰ ভিতৰত অন্যতম লেখত ল'বলগীয়া কি হৈছে? মহিলাসকলে পালন কৰা তীজ আৰু পাৰিবাৰিক সম্বন্ধ নিজৰ ৰিলেটিভৰ মাজত সম্বন্ধটো বেছি মজবুত কৰিবৰ কাৰণে পালন কৰা উৎসৱ বৰা দখৈ আৰু ভাতৃভগ্নী আৰু ভাই ভনীৰ প্ৰেমৰ উৎসৱ তিহাৰ। এইটো এটা উৎসৱ। তিনিটা তীজ, বৰা দখৈ আৰু তিহাৰ এই উৎসৱবোৰৰ অন্যতম লেখত ল'বলগীয়া যিমান উৎসৱ গোৰ্খা জনগোষ্ঠীৰ লোকসকলে বছৰেকত পালন কৰে, তাৰ ভিতৰত এই তিনিটা উৎসৱ খুব লেখত ল'বলগীয়া। ঠিক আছে। এই সম্প্ৰদায়ৰ দ্বাৰা প্ৰস্তুত কৰা চেলুটি আৰু পক্কু লগোৱা মাংসই আজি যথেষ্ট সমাদৰ লাভ কৰে। এই সম্প্ৰদায় যেনেকৈ আমাৰ বিয়া উৎসৱবিলাকত বিভিন্ন ধৰণৰ খাদ্য বনোৱা হয়, পিঠা পনা বনোৱা হয়, জা জলপান উলিওৱা হয়, ঠিক সেইদৰে এই নেপালী গোৰ্খাসকলে কি কৰে? চেলুটি আৰু পক্কু লগোৱা মাংসই আজি যথেষ্ট সমাদৰ লাভ কৰা দেখা যায়। আজিকালি এইবিলাক খুব চলে আৰু সকলোৱে এইবিলাক খাবলৈ খুব ভালো পায় আৰু আদৰি লয়। ঠিক আছে, এইখিনিয়ে লিখিলে তোমালোকে মাৰ্কছটো পাবলৈ সক্ষম হ'বা। হ'ব, বুজি পাইছা? আমি যদি উৎসৱ পাৰ্বণ আহে এইটো লিখিব পাৰোঁ, আমি গোৰ্খা জনগোষ্ঠী উৎসৱ পাৰ্বণ বুলি লিখি। ঠিক আছে, আজিলৈ আহিছোঁ। বাই বাই, টাটা।